মকৰ ৰাশি 2025 কৰ্মক্ষেত্ৰ মে মাহৰ পিছৰ সময়খিনি কেৰিয়াৰৰ ক্ষেত্ৰত অপৰিসীম সফলতা কঢ়িয়াই আনিব কাৰণ শনি দেৱতা আপোনাৰ তৃতীয় গৃহত উপস্থিত হ'ব। শনি গ্ৰহৰ এই পৰিবহন আপোনাৰ কেৰিয়াৰৰ বাবে অত্যন্ত শুভ হ'ব আৰু এই সময়খিনিত আপুনি যথেষ্ট সফল হ'ব। মে 2025ৰ পৰা কৰ্মক্ষেত্ৰত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি স্বীকৃতি লাভ কৰিব। বছৰৰ প্ৰথম 4-5 মাহ সময় আপোনাৰ কেৰিয়াৰৰ বাবে কিছু জটিল হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি চাকৰিত পৰিৱৰ্তন বা স্থানান্তৰণৰ সন্মুখীন হ'ব পাৰে। যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকৰ বাবে মে 2025ৰ পিছৰ সময়খিনিয়ে উন্নতি কঢ়িয়াই আনিব। এইখিনি সময়ত আপুনি ব্যৱসায়ক নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হ'ব আৰু আপুনি একেলগে কেইবাটাও নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব, যাৰ পৰা আপুনি ভাল লাভ প্ৰাপ্ত কৰিব পাৰিব। 14মুখী ৰুদ্ৰাক্ষ পৰিধান কৰা আপোনাৰ বাবে অতি উত্তম হ'ব। আৰ্থিক জীৱন 2025ৰ মে মাহৰ পিছৰ পৰা মকৰ ৰাশিৰ জাতকসকলৰ আৰ্থিক স্থিতি ভাল হ'ব কাৰণ শনি গ্ৰহ আপোনাৰ তৃতীয় গৃহত বিৰাজমান হ'ব। কিন্তু এপ্ৰিল 2025 পৰ্যন্ত ধনৰ সৈতে জড়িত বিষয়ত আপুনি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব, অন্যথা আপোনাৰ লোকচান হ'ব পাৰে। এই বৰ্ষৰ শেষ 4-5 মাহত আপোনাৰ ভূমি ক্ৰয়, বাহন ক্ৰয় কৰাৰ যোগ দেখা যায়, কিন্তু চেষ্টা কৰিলে ধন সঞ্চয় কৰাত এই বৰ্ষত আপুনি সফল হ'ব। শনিবাৰে নিৰামিষ ভোজন কৰা তথা শনি মন্দিৰ দৰ্শন কৰা আপোনাৰ বাবে উত্তম প্ৰমাণিত হ'ব। বিদ্যা বছৰৰ প্ৰথম 4-5 মাহ সময় মকৰ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল হ'ব কাৰণ শিক্ষাৰ কাৰক গ্ৰহ বৃহস্পতি দেৱতা আপোনাৰ পঞ্চম গৃহত স্থিত হ'ব। এই বৰ্ষৰ মে মাহত হ'বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহন আপোনাৰ ষষ্ঠ গৃহত হ'ব, যাৰ ফলস্বৰূপে আপোনাৰ একাগ্ৰতাৰ ক্ষমতা দুৰ্বল হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন আশা কৰাতকৈ বেয়া হোৱাৰ আশংকা কৰা হৈছে। যিসকল জাতকে উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে ইচ্ছুক তেওঁলোকৰ বাবে মে 2025ৰ সময়খিনি অধিক অনুকূল হ'ব। এই সময়খিনিত আপুনি বিদেশলৈ গৈ অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব, সেয়েহে আপোনাৰ বাবে পূৰ্বৰে পৰাই পৰিকল্পনা প্ৰস্তুত কৰি চলাটো অধিক ভাল হ'ব। ৰাহু কেতুৰ বাবে এই বৰ্ষত আপোনাৰ আত্মবিশ্বাস হ্ৰাস পাব পাৰে, যাৰ ফলত আপুনি পঢ়া শুনাত পিছ পৰি থাকিব পাৰে। প্ৰত্যেক বুধবাৰে সৰস্বতী বীজ মন্ত্ৰ পাঠ কৰা মকৰ ৰাশিৰ বিদ্যাৰ্থীৰ বাবে উত্তম প্ৰমাণিত হ'ব। পাৰিবাৰিক জীৱন বিভিন্ন গ্ৰহৰ অশুভ দৃষ্টিৰ বাবে বছৰৰ প্ৰায়ভাগ সময়ে আপোনাক ইতিবাচক ফলাফল প্ৰদান নকৰিবও পাৰে। পৰিয়ালত আপুনি উত্থান পতনৰ সন্মুখীন হ'ব পাৰে, যাৰ কাৰণ পাৰস্পৰিক বুজাবুজিৰ অভাৱ আৰু ভুল বুজাবুজি হ'ব পাৰে। বৃহস্পতি দেৱতাৰ নেতিবাচক স্থিতিৰ কাৰণে পৰিয়ালটোৰ সদস্যসকলৰ সৈতে মিলা মিছা কৰাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয় হ'ব। লগতে মকৰ ৰাশিৰ জাতকসকলৰ মনত অসুৰক্ষিতাৰ মনোভাৱ উৎপন্ন হ'ব পাৰে, যাক আপোনাৰ পৰিয়ালৰ বাবে ভাল বুলি ক'ব পৰা নাযায়। আনহাতে তৃতীয় গৃহ আৰু অষ্টম গৃহত স্থিত ৰাহু আৰু কেতুৱে আপোনাৰ পাৰিবাৰিক জীৱনক প্ৰভাৱিত কৰিব পাৰে। মাজে মাজে তুলসী গছত চেনি মিশ্ৰিত জল অৰ্পণ কৰিলে বিভিন্ন পাৰিবাৰিক সমস্যা হ্ৰাস পাব। প্ৰেম আৰু বৈবাহিক জীৱন 2025ৰ এপ্ৰিল মাহ পৰ্যন্ত মকৰ ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱন অত্যন্ত অনুকূল হ'ব। এই ৰাশিৰ প্ৰেম জীৱন প্ৰেম ভালপোৱাৰে পৰিপূৰ্ণ হৈ থাকিব আৰু আপুনি সম্পৰ্কত সফলতা লাভ কৰিব। শনি গ্ৰহ যেতিয়া আপোনাৰ তৃতীয় গৃহত বিৰাজমান হ'ব, তেতিয়া আপুনি প্ৰেম আৰু বৈবাহিক জীৱনত কিছুমান সমস্যাৰ পিছত সফলতা প্ৰাপ্ত কৰিব। দ্বিতীয় আৰু অষ্টম গৃহত স্থিত ৰাহু আৰু কেতুৱেও সমস্যা বৃদ্ধিৰ কাম কৰিব পাৰে, সেয়েহে আপুনি প্ৰেম জীৱনত বিলম্বৰ সন্মুখীন হ'ব পাৰে। প্ৰত্যেক শুকুৰবাৰে গোলাপ জল মিশ্ৰিত পানীৰে স্নান কৰিলে প্ৰেম আৰু বৈবাহিক জীৱন সুখৰ হ'ব। স্বাস্থ্য 2025ৰ মে মাহৰ পৰা আপুনি নিয়মিতভাৱে নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱা উচিত হ'ব। দ্বিতীয় আৰু অষ্টম গৃহত স্থিত ৰাহু আৰু কেতুৱে আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল কৰি তুলিব পাৰে, সেয়েহে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট মনোযোগ দিব লাগিব। প্ৰতিদিনে 21 বাৰ মহামৃত্যুঞ্জয়ী মন্ত্ৰ পাঠ কৰা আপোনাৰ স্বাস্থ্যৰ বাবে উত্তম হ'ব। প্ৰতিকাৰ 1. প্ৰত্যেক মঙলবাৰে হনুমান মন্দিৰ দৰ্শন কৰক। 2. বৃহস্পতিবাৰে নিৰামিষ ভোজন কৰক আৰু যিকোনো বিষ্ণু মন্ত্ৰ জপ কৰক। 3. নীলম ৰত্ন পৰিধান কৰক জ্যোতিষীৰ পৰামৰ্শ মতে। 4. মা কামাখ্যা দৰ্শন কৰক বছৰৰ প্ৰথম ভাগত। 5. ৰাজহুৱা শিৱ মন্দিৰত যিকোনো ফল বৃক্ষ ৰোপণ কৰি প্ৰতিপালন কৰক। 6. গণেশ মন্দিৰত শনিবাৰে ৰঙা পুষ্প নিবেদন কৰক। 7. আৰ্থিকভাৱে দুৰ্বল বিদ্যাৰ্থীক সহায় কৰক। শুভ ৰং নীলা আৰু বগা, শুভ বাৰ বৃহস্পতি, শুভ সংখ্যা 3।